Hello everyone, welcome back to my another mini vlog. আজি ভিডিওটো ইভিনিং টাইমৰ পৰা ষ্টাৰ্ট কৰিছো। দুপৰীয়া শুই দিছিলো, তাৰ পিছতে দেখিছো যে বাহিৰত বহুত বেছি বৰষুণ দি আছিল আৰু বতৰটো ডাৱৰীয়া কৰি আছে। আৰু ভাবিলো যে অকনমান মই ডায়েৰীখনকে লিখো, যেহেতু ডায়েৰীখনত কিছুমান লিখিবলগীয়া আছিল, সেইকাৰণে অকনমান সময় ডায়েৰীখন লিখিলো। আৰু কেতিয়াবা আচলতে ব্যস্ততাৰ মাজতো নিজক টাইম দিব লাগে। মই যেতিয়া ডায়েৰীখন লিখো তেতিয়া আচলতে মোৰ মনটো খুব ভাল লাগে আৰু অকনমান পাতলো হৈ যায়। তাৰ পিছতে অকনমান স্কিন কেয়াৰ ললো আৰু ডাৱৰীয়া বতৰত কিবা কিবি এটা খাবলৈ মন যায়, সেইকাৰণে আজি বনালো ঘৰতে ব্ৰেড চপ। আপোনালোকক নকলেও হ'ব, যিহেতু আপোনালোকে চাগে নিশ্চয় জানে ব্ৰেড চপ বনাবলৈ ঘৰতে। আৰু মই আচলতে বনোৱা নাছিলোঁ, মই খুৰীক যোগাৰ কৰি দিছিলোঁ, খুৰীয়ে বনাইছে। আৰু আপোনালোকে যদি ভিডিঅ'টো নতুনকৈ চাই আছে ছাবস্ক্ৰাইবটো কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক বহুত বেছি উৎসাহ দিয়ে আগবাঢ়ি যাবলৈ। আশা কৰোঁ আপোনালোকে মোক সকলোৱে মৰম দিব আৰু আগবাঢ়ি যোৱাটো যাতে সকলোৱে সহায় কৰে, যিহেতু মই ইউটিউব জগতলৈ নতুনকৈ নামিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব। আজিৰ ভিডিঅ'টো ইমানতে।